আমাৰ আজি মহীশূৰ ডিষ্ট্ৰিক্টৰ এই বড়োমাত স্পেচিয়েল কনভেনশ্যনৰ আমাৰ সন্মানীয় ৰেসপেক্টেড আমাৰ প্ৰেসিডেন্ট সভাপতি মহোদয় ডায়াছত উপস্থিত আমাৰ সন্মানীয় ৰেসপেক্টেড আমাৰ ব্যক্তিসকল আৰু উপস্থিত বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা সন্মানীয় CWC মেম্বাৰ আৰু ডেলিগেট সকল তো আমি ৰিজলিউশন 4টা ৰিজলিউশন আমি আনিছিলো অলৰেডি আমি প্লেস কৰিছো আমাৰ সেন্ট্রাল কমিটি আমি অলৰেডি প্লেস কৰিছো আমাৰ 4টা যি ৰিজলিউশন এই ৰিজলিউশনটো মই কৈ পেলাই তাৰ পিছত আমাৰ চিফ সাৰৰ যি নেকি যি প্ৰপোজাল এই প্ৰপোজালটো মই ক'ব বিচাৰিছো প্ৰথমতে এক নম্বৰত আমি আনিছিলো যে আমাৰ যি প্ৰেসিডেন্ট আগ্ৰামা মহিলা ৰিসা তেখেতে আকৌ প্ৰেসিডেন্টতে ভাল থাকিব লাগে এটো আমি চিৰাং ডিস্ট্ৰিক্টৰ পৰা এক্সিকিউটিভ মিটিং কৰি পেলাই আমি এটো আনিছো এটো হল এটা তাৰ পিছত দুটা সমষ্টিত ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিত লোকসভাত আমি ক্যান্ডিডেট দিব লাগে ইলেকশন খেলিব লাগে এটো আমি ৰিজলিউশন আনিছো তাৰ পিছত এটাটো হল বিটিসিত আমি যেনেকুৱা অপজিশন কৰি আছো বিটিসিৰ ভিতৰত আৰু তীব্ৰতৰ কৈ আমি আমাৰ MCLA সকলোই অপজিশন কৰিব লাগে এটো আমি আনিছো তাৰ পিছত অহা 30 তাৰিখ মাৰ্চত আমি চিৰাং ডিস্ট্ৰিক্ট BPF যেটো সময়টো আমাৰ আহিল টাৰ্মিনেটিং যেটো হল এটো কাৰণে আমি চিৰাং ডিস্ট্ৰিক্টৰ কনভেনশন এদিনীয়া কনভেনশন আমি লব বিচাৰিছো 30 তাৰিখ মাৰ্চত এই 30 তাৰিখ মাৰ্চত আমি আমাৰ অনাৰেবল প্ৰেসিডেন্ট সাৰক আমি চিফ গেষ্ট হিচাপে পাবলৈ আমি সেন্ট্ৰেলত আমি খুজিছো এটো 4টা ৰিজলিউশন আমি আনিছো তাৰ পিছত যি চিফ সাৰৰ প্ৰেসিডেন্ট সাৰৰ আমাৰ ডেলিগেট সেশনৰ যি প্ৰপোজাল এই প্ৰপোজালটো মই এতিয়া ক'ব বিচাৰিছো ট্ৰাইব ওয়াইজ যি নেকি কমিটি কৰিব বিচাৰিছে এই কমিটিত মই অকল বেংগলী কমিউনিটিটো বেংগলী সেল বনাবৰ কাৰণে মই মানে চিৰাং ডিস্ট্ৰিক্টৰ পৰা সমৰ্থন জনাইছো তাৰ পিছত ব্লক ওয়াইজ গেদাৰিং এই ব্লক ওয়াইজ গেদাৰিংটো আমি সাপোর্ট কৰিছো ওয়েলকাম জনাইছো আৰু ডেটটো ঠিক কৰি পেলাই যাতে আমি হনকালে কৰিব পাৰে এটোৰ প্ৰতি আমি চিৰাং ডিস্ট্ৰিক্ট হিচাপে সাপোর্ট আছো আৰু সেন্ট্রাল গেদাৰিং এটো আমি সাপোর্ট আছো বোর্ড কমিটি আমি চিৰাং ডিস্ট্ৰিক্ট হিচাপে বোর্ড কমিটিটো আমি গঠেই বনাইছো আৰু বোর্ড কমিটিৰ মেম্বাৰ বিলাকক লৈ পেলাই যেটো চিফ সাৰে আমাৰ প্ৰেসিডেন্ট সাৰে যেটো মিটিং কৰিব বিচাৰিছে এই মিটিংটো সময়মতে সময়ত এটো হ'ব এটো আমি আশা কৰিলো তাৰ পিছত লেবাৰ যে নেকি সংগঠন কৰিব বিচাৰি আছে অৰ্গানাইজেশন এই লেবাৰ সংগঠনৰ সেন্ট্ৰেল আৰু ডিস্ট্ৰিক্টত বনোৱাটো ব্লক ওয়াইজত বনোৱাটো আমি পূৰ্ণ সমৰ্থন জনাইছো তাৰ পিছত কৃষক আবাদাৰী আপাত কৃষক সংঘ এটো আমি সমৰ্থন কৰিছো তো এইখিনি যে নেকি প্ৰপোজাল এই প্ৰপোজালটো আমাৰ চিৰাং ডিস্ট্ৰিক্টৰ পৰা চিফ সাৰৰ প্ৰপোজাল এটো সাপোর্ট তাৰ পিছত কয়েকটা বেলেগ ডিস্ট্ৰিক্টৰ পৰা যি প্ৰপোজাল আনিছে এটো আমি চিৰাং ডিস্ট্ৰিক্টৰ পৰা সাপোর্ট কৰি পেলাই আমাৰ যে নেকি চিৰাং ডিস্ট্ৰিক্টৰ পৰা ক'ব লগা এইখিনি কৈ পেলাই মই সমাপ্ত কৰিছো ধন্যবাদ থাকিল